125th এমেণ্ডমেণ্টটো লৈ যোৱা বছৰ 10টা ছিক্স শিডিউল কাউন্সিল একেলগে লগ লাগি গৃহমন্ত্ৰী ডাঙৰীয়াক মেমৰেণ্ডাম দিয়া হৈছিলে আৰু ইয়াৰ ওপৰত তেখেতে ষ্টেট হোম মিনিষ্টাৰ নিত্যানন্দ ৰায় ডাঙৰীয়াক দায়িত্ব দি পেলাই যিখিনি কনচালটেশ্যন বা কিবা অপিনিয়ন আছে সেইটো লৈ পেলাই পাৰ্লিয়ামেণ্টত বিলটো অনাৰ কাৰণে কথা দিছিলে আৰু সেই হিচাপে যোৱা পাৰ্লিয়ামেণ্টত আমি ৰখি আছিলোঁ যোৱা পাৰ্লিয়ামেণ্টত নাহিলে এই পাৰ্লিয়ামেণ্ট আহি আছে তো সেইকাৰণে ছিগনেটৰী অৰ্গেনাইজেশ্যন হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাই এটা নেশ্যনেল ছেমিনাৰ ৰাখিছে আৰু তাত কিছুমান ছিক্স শিডিউলৰ ৰিপ্ৰেজেণ্টেটিভ আহি উপস্থিত হৈছে আৰু আমাৰ তৰফৰ পৰা NDP আৰু UPPO বিভিন্ন অৰ্গেনাইজেশ্যন যিসকলে এই একৰ্ডত সমৰ্থন জনাইছিল আৰু উপস্থিত আছিলে সকলো ইয়াত উপস্থিত আছে আমি বিচাৰিছোঁ যে 125th এমেণ্ডমেণ্টটো পাছ হ'লেহে ছিক্স শিডিউল কাউন্সিলটো আৰু শক্তিশালী হ'ব আৰু তাত কিছুমান সংশোধনৰ দৰকাৰ আছে যিটো নেকি 125th এমেণ্ডমেণ্টৰ দ্বাৰা হ'ব পাৰে আৰু ইকনমিক যিটো অটনমি ফাইনেন্সিয়েল অটনমি যিহেতু ছিক্স শিডিউল কাউন্সিলত ফাইনেন্স পাৱাৰটো নাই তো ফাইনেন্সিয়েল অটনমি থ্ৰু 280 আৰ্টিকল 280ৰ মাজেৰে আহিব পাৰে তো সেইকাৰণে আৰ্টিকল 280টো সংযোজন কৰি পেলাই 125th এমেণ্ডমেণ্টটো হ'ব লাগে এই কথাটো ৰখা হৈছে আৰু তাত বহুতখিনি কথা তাত আৰু আছে বাকীখিনি থৰলি 1 by 1 যিটো আনন্দ শৰ্মা কমিটিয়ে ড্ৰাফ্ট কৰিছিলে তাত আপোনালোকে দেখিবলৈ পাব আৰু আনন্দ শৰ্মা কমিটিৰ ড্ৰাফ্টৰ ওপৰতে আৰু কিছুমান যিটো সুঝাও যিটো নেকি এডভাইচ বা ছাজেশ্যন দি পেলাই আমি সকলোৱে 10টা কাউন্সিল চাইন কৰি 2024ত ছাবমিট কৰা মেমৰেণ্ডামৰ আধাৰত আমি প্ৰেছাৰটো বা আমাৰ ডিমাণ্ডটো কণ্টিনিউ ৰাখিছোঁ গভৰ্ণমেণ্টৰ ওচৰত আৰু আশা ৰাখিছোঁ যে নেক্সট যিটো হ'ব লগা পাৰ্লিয়ামেণ্ট ছেশ্যন ইয়াত 125th এমেণ্ডমেণ্টটো তেখেতসকলে টেবল কৰিব আৰু এইটো পাছ কৰিব এটা প্ৰশ্ন আছে ৰাজনৈতিক প্ৰশ্ন যিহেতু আপোনাৰ বৰ্তমান এমপিতে আছে আৰু গোটেই বিষয়টো আপোনালোকে কেনেদৰে চাব লগত আছেনে কাৰণ সেইদিনা এটা কথা দেখা গৈছে যে কনচেপ্টত প্ৰধান শৰ্মা ওৱান বুলি যিটো ওৱান নৰ্থ ইষ্ট বুলি এটা কনচেপ্ট তেওঁলোকে লৈ আছে প্ৰদ্যুৎ মাণিক্য আৰু প্ৰধান শৰ্মাই তেখেতে এইটো আহ্বান জনাইছিল আপোনালোকৰ স্থিতিটো কি হ'ব আপোনালোক বৰ্তমান এডিএৰ লগত উত্তৰ পূৰ্বাঞ্চলক লৈ উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ লগত সদায় এটা আন্তৰিকতা আছে আৰু বহুত সময়ত বহুত ইছ্যুত একেলগে মাত মাতি আহিছে আৰু আজিলৈকে দেখিবলৈ পাইছোঁ যে বিভিন্ন ইছ্যুত সময়ে সময়ে একেলগে মাত মাতি আহিছে আৰু সেই হিচাপে হ'ব পাৰে কি কনৰাড চাংমা ডাঙৰীয়া আৰু যিটো প্ৰদ্যুৎ মাণিক্য তেখেতৰ নেতৃত্বত সিদিনা যিটো ওৱান নৰ্থ ইষ্ট তেখেতসকলে নতুন এটা পলিটিকেল পাৰ্টিৰ বনোৱাৰ ইনিচিয়েটিভ এটা লৈছে মই তেখেতসকলক শুভেচ্ছা জনাইছোঁ সকলো জনগোষ্ঠীয়ে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ লগত মিলি পেলাই থাকিব বিচাৰে এইটো এটা আমাৰ সকলোৰে এটা আশা বা এছপিৰেশ্যন কিন্তু সকলো জনগোষ্ঠীৰে নিজা নিজা ইছ্যু আছে আজি বড়োসকলে প্ৰায় 40 বছৰ সংগ্ৰাম কৰি আহিছে আৰু এতিয়াও বিভিন্ন সমস্যাবিলাক আছে এই সমস্যাবিলাক ৰাজনৈতিকভাৱে সমাধান হ'ব লাগিব কাৰণ গভৰ্ণমেণ্টে গোটেই পলিচিটো লয় আৰু সেইকাৰণে পলিটিক্সটো তেনেকুৱা ধৰণে যোৱা 40 বছৰত আমাৰ ইছ্যু ভিত্তিক হৈ আহিছে যোন দলে চৰকাৰ নকৰোঁ কিয় তাত ইছ্যু ভিত্তিক হৈ আহিছে আৰু আজিলৈকে আমি তেনেকুৱা পৰিৱেশৰ পৰা 100% উদ্ধাৰ নহয় বা ইয়াৰ পৰা ফ্ৰী নহয় আজিও জাতীয় ইছ্যু আছে জাতীয় সমস্যা আছে জাতীয় কিছুমান আন্দোলনবিলাক সৰু ডাঙৰ চলি আছে তো এই গোটেইবিলাক কথাটো লৈ পলিটিকেল ডিছক'ৰ্চটো বা পলিটিকেল ডিচিশ্যনবিলাক লোৱা হয় তো সেইকাৰণে আজিলৈকে আমি একো তেনেকুৱা ভবা নাই যে এই যিটো ওৱান নৰ্থ ইষ্ট তেখেতসকলে ইনিচিয়েটিভ লৈছে তাত জইন হ'ম নহ'ম আজিলৈকে ভবা নাই আজি প্ৰায়ৰিটিটো হৈছে যে পাৰ্লিয়ামেণ্টত বিলটো আনিব লাগে আৰু আমি সকলো সংগ্ৰামৰ পৰা অহা প্ৰায় 30 বছৰ 40 বছৰ সংগ্ৰাম কৰি অহা মানুহ সেইকাৰণে আমি বিচাৰিছোঁ জাতীয় সমস্যা বা অঞ্চলৰ সমস্যাটো প্ৰথমে সমাধান হওক তাৰপিছত অইন ইছ্যুবিলাকৰ কাৰণে আমি চিন্তা কৰিম